চিলাপথাৰৰ চিলিত অসম অৰুণাচলৰ মাজত সংঘাত আৰক্ষীয়ে গোচৰ নোলোৱাৰ অভিযোগ চিলাপথাৰ থানাত ধৰ্ণা চিলি অসমীয়া গাঁৱৰ মহিলাৰ চিলাপথাৰৰ সমীপৰ চিলিত অসমীয়া মহিলা আৰু অৰুণাচলীৰ মাজত সংঘটিত এক বিবাদক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে সন্ধিয়া শ মহিলাই উত্তাল কৰি তোলে চিলাপথাৰ থানাৰ চৌহদ জানিব পৰা অনুসৰি বৃহস্পতিবাৰে চিলি অসমীয়া গাঁৱৰ কেইগৰাকীমান মহিলাই অৰুণাচলৰ পাহাৰৰ পৰা খৰি আনিবলৈ যাওঁতে অৰুণাচলৰ কেইজনমান লোকে মাৰপিট কৰি দুৰ্ব্যৱহাৰ কৰে সেই বিষয়ে মহিলা কেইগৰাকীয়ে গাঁৱৰ ৰাইজক জনোৱাত ৰাইজে অৰুণাচলী গাঁওবুঢ়াগৰাকীক বিষয়টো বিচাৰৰ বাবে অৱগত কৰে কিন্তু গাঁওবুঢ়াগৰাকীয়ে বিচাৰ কৰাৰ সলনি অৰুণাচলৰ মহিলা কেইগৰাকীৰ বিৰুদ্ধে গোচৰ তৰে কথাটো জানিব পাৰি চিলি অসমীয়া গাঁৱৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু চিলাপথাৰ থানাত ন্যায় বিচাৰি গোচৰ তৰিবলৈ আহে কিন্তু চিলাপথাৰ আৰক্ষীৰ এগৰাকী বিষয়াই গোচৰ নলৈ ঘূৰাই পঠায় এই কাৰ্যত অসন্তুষ্ট হৈ সন্ধিয়া চিলাপথাৰ থানাত শতাধিক পুৰুষ মহিলা একত্ৰিত হৈ অসম আৰক্ষী কৌবে ধ্বনিৰে ধৰ্ণা দি উত্তাল কৰি তোলে চিলাপথাৰ থানাৰ পৰিৱেশ উপায়ন্তৰ হৈ আৰক্ষীয়ে গোচৰ ল'বলৈ বাধ্য হয় সম্প্ৰতি সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে আহিবলগীয়া হৈছে এই কালি আমি পুলিচ প্ৰশাসন লাগিছিলোঁ আপুনি ক'ৰ পৰা আহিছে ক'ৰ পৰা আহিছিলে আমি চিলি অসমীয়া পাইছিলোঁ কি হৈছিল আপোনাৰ মানে আমাৰ খৰি আনিবলৈ যাবই লাগিব ন আমি দুখীয়া মানুহ পাহাৰৰ পৰা যদি খৰি আনোতে আমাৰ মানে সৰু সৰু খৰিকেইটা অনাও দুখ হয় আমাৰ বুঢ়ী মানুহ যাব কিছুমান আমি ছোৱালী মানুহ যাওঁ কিছুমান বুঢ়ী মানুহ এনেকৈ আমিও যাওঁ এনেকৈ সৰু সৰু ডাল খৰিকেইটা আনোতে মানে কি হ'ল সিহঁতি ধৰি পিনে আদি মানুহ আদি মহিলাখিনি অৰুণাচলৰ মহিলাখিনিয়ে ধৰি মানে কয় কি আঁঠু নেকাৰিলে আমি মাৰিম আৰু মানে আমি ইমানেই আমাক মানে কি কিবা বেলেগ চুৰ কৰি অহা নিচিনা মানে চবেই ভিডিঅ' কৰিবলৈ আহে মানে এইফালে ইজনীয়ে ক'ব এইফালে চা ইজনীয়ে ক'ব সেইফালে চা আমাৰ লাজ লাগিব নে নালাগে সেনেকৈ হ'লে মানে আমি ইমান সিহঁতি আমাৰ ফালে ৰাস্তাত অহা যোৱা কৰে তেনেহ'লে আমি সিহঁতক কেনেকৈ কৰিম আমাৰোতো এটা কিবা হেৰি বিবেক এটা আছে নহয় জানো আমি মানে কওঁ কি আপোনালোকে যোৱাকালি এজাহাৰ দিছিলে নি এজেহাৰ আমি দিবলৈ আহিছিলোঁ আমাৰ অচি ছাৰে ক'লে এজেহাৰ নলওঁ আমি দুই পক্ষই আহিছে যখন এতিয়া সিহঁতকো ক'লে এজেহাৰ নলওঁ বুলি তাৰপিছত আমাৰ ঘৰলৈ আমি ক'লোঁ আমাৰ গাঁওবুঢ়া আহিছে আৰু VDP প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মাতিম ছাৰ আমাক কি কৰিব লাগে আপুনি আমাক ন্যায় দিব লাগে সেনেকৈ বুলি ক'লোঁ তেতিয়া কৈছে কি হ'ব আমি এনেকৈ অৰুণাচলৰ কেছটো এনেও নলয় সেই আছামতে থাকিব আছামৰ কেছটো আমি আগত ল'ম তেনেকৈ বুলি কৈ পিনে আমাক ছাৰে ইয়াত ৰখিব দিয়া নাই পঠিয়াই দিছে ঘৰলৈ আজি আকৌ গৈ পিনে ছাৰে তাত আমাক উল্টাকৈ কৈছে ছাৰজনৰ নাম নাজানো মই কিন্তু ছেকেণ্ড অচি তেতিয়া আমাক মানে কৈছে কি আজি গৈ পিনে কালি এপ্লিকেশ্যন কিয় দিয়া ছাৰ বুলি কৈছে মই এবাৰ নাম নাজানো দেই তেতিয়া আমাক কৈছেগৈ কি আজি তোমালোকক কালি এজেহাৰ দিব কৈছিলোঁ কিয় নিদিলা সেনেকৈ বুলি কৈছে তেতিয়া মই ডাইৰেক্ট কৈছোঁ ছাৰ আপুনি কেলৈ মিছা কথা কৈছে আমাক এজেহাৰ দিবলৈ কোৱা নাছিলে আপুনি আৰু আমাক তাত ৰখি থাকিবৰ কাৰণে আমাৰ গাঁৱৰ পৰা মাতিছোঁ VDP ছেক্ৰেটাৰী প্ৰেচিডেণ্ট মাতিছোঁ তেতিয়া আমাক কৈছে কি হ'ব তোমালোকে গাঁৱতে মিলাই ল'বা সেইটো কথা যদি গাঁৱত নিমিলে আমি আছোঁ তেনেকৈ বুলি ক'লে ছাৰে আপুনি কি বিচাৰে সেইটো কওক আমি এতিয়া ন্যায় বিচাৰোঁ ছাৰ আমাৰ সিহঁতৰ তলত আমি যে ইমান অসমীয়া ইমানখিনি মানুহ হৈ পেলাই সিহঁতৰ তলত কেনেকৈ থাকিম হয় নহয় দুই পক্ষই সমানখিনি চলিব লাগিব সীমাত যদি আছোঁ সিহঁতিও আমাৰ কথা শুনিব লাগিব আমিও সিহঁতৰ কথা শুনিব লাগিব হয়নে চিলিগাঁৱৰ VDP প্ৰেচিডেণ্ট আমাৰ গাঁৱৰ মহিলা দুগৰাকী মানে পাহাৰৰ পৰা খৰি ল'ব গৈছিলে খৰি মানে সৰু সৰু ডালি আৰু মাইকী মানুহ অনা খৰি এই খৰিখিনি আনিব যাওঁতে সিহঁতৰ মানুহ মাইকী মানুহে আৰু মতা মানুহো মাজে মাজে এনেকুৱা মানে ওপৰত পৰে সিহঁতে তেতিয়া আমাৰ মানুহজনী বহুত বেয়াকৈ সিহঁতে ব্যৱহাৰ কৰিছে সিহঁতে মানে কোন সিহঁতে মানে আদি বৈ কি কথা কৈছিল আমাৰ মানুহ দুজনী পূৰা কিবা বেয়া ব্যৱহাৰ কৰি কিনে খৰি কাঢ়ি চাংকলত ভৰাই দিয়া খৰি তেনেকুৱা কৰি কিনে বহুত বেয়াকৈ ব্যৱহাৰ কৰি কিনে কৰিছে তেতিয়া আমাৰ মানুহকেইজনীয়ে ঘৰত আহি কিনে মানে আমাৰ অসমীয়া সমাজত মানুহখিনি বিচাৰিলে মাইকী মানুহখিনি বিচাৰিলে তেওঁলোকে এখন মিটিং পাতিলে মিটিঙত এটা সিদ্ধান্ত ল'লে কি আমি এনেকৈ এইটো হুলস্থুল কৰিলে নহ'ব গতিকে আমাৰ শান্তি লাগে তেওঁলোকৰ গাঁওবোৰক আমি লিখিত হিচাপে এখন কাগজ দিওঁগৈ আৰু তেওঁলোকক লিখি দি জনাওঁগৈ যে আমাক কিবা এটা মিলাই দিয়ক তেনেকৈ বুলি আমাৰ কমচে কম 40-50জনী বুঢ়াটি গৈ কিনে তেওঁলোকৰ গাঁওবুঢ়াক মিমাৰ ৰিবা গৈ কিনে মৌখিক হিচাপে কৈছে আৰু লিখিত হিচাপে এখন কাগজ দি আহিলে তেতিয়া তেওঁ জবাব দিলে বোলে যে তোমালোকে চিন্তা নকৰিবা কাইলৈ 10 বাজিৰ ভিতৰত মই এইখিনি মীমাংসা কৰি দিম
এই বুলি কৈ কিনে গুচি আহিলে আমাৰ মানুহখিনি গুচি আহিলে কিন্তু আমাৰ মানুহখিনিয়ে 10 বাজিলৈকে অপেক্ষা কৰিলে কোনো মীমাংসালৈ নাহিলে তেতিয়া আমাৰ মাইকী মানুহখিনিয়ে কিবা আমাৰ গাঁৱৰ মাথানিত আৰু ইনালিতে তাতে ৰ'দতে বহি আহিব বুলি বাট চাই থাকিলে বাট চাই থাকোঁতে তেতিয়া নহা দেখি পিনে কি হ'ল এইহঁতৰ এই গাঁওবুঢ়াজনৰ বোৱাৰীকে পুতেক আৰু এজনী জীয়েক নেকি গাড়ীত গৈ আছিলে তেতিয়া ৰখালে আমাৰ মানুহকেইটা ৰখাই কিনে সুধিলে বোলে সুধিবলৈ নপাওঁতে গাড়ীৰ পৰা বোলে মাইকী মানুহজনী আহি কিনে আমাৰ এজনী মাইকী মানুহক চিধা আহি কিনে বোলে দৰজা খুলি কিনে ঘোচা মাৰিছে বোলে এনেকৈ হাত মাৰিলে ঘোচা মাৰিলে তেতিয়া আমাৰ মানুহখিনিয়ে কৈছে বোলে আৰু এইটো মাৰপিট কৰিবলৈ আমি ৰখি থকা নাই আমাক মীমাংসা কৰিবলৈ দিম বুলি কৈছিলে আপোনালোকৰ দেউতাই কৈছিলে দেউতাই এতিয়া কেতিয়া আহিব বুলি সুধিবলৈ আমি কৈছিলোঁ এনেকৈ কওঁতে বোলে একদম টনাটনি এনেকৈ মানে মানুহজনীক মাৰিব দিছে আৰু এজনীক মাৰিছে এই টুটুমণি চুতীয়াক লাঠ মাৰিছিলে তেতিয়া লাঠ মাৰোঁতে তেওঁ এনেকৈ ভৰিটোত ধৰি কিনে আদি বোৱাৰীজনী ভৰিটোত ধৰি কিনে তেতিয়া আমাৰ মানুহকেইজনীও টনাটনি কৰিলে টনাটনি কৰাৰ পিছত ইমানতে ইয়াত পৰা ভংগ হৈ কিনে সিহঁতৰ মানুহখিনিয়ে মানে অৰুণাচলৰ বোৱাৰীখিনিয়ে গৈ কিনে লেখাবিলাক কেছ দিব গ'ল এতিয়া আমাৰ বোৱাৰীখিনিও আহি কিনে চিলাপথাৰ আৰক্ষী থানাত ছাৰহঁতৰ সহায় বিচাৰি আহিলে যে এনেকুৱা এটা ঘটনা হৈছে আপোনালোকে আমাক কিবা এটা নিৰাপত্তা কিবা এটা দিয়ক তেতিয়া ছাৰে ক'লে বোলে যে মানে এইটো চিন্তা কৰিব নালাগে এজাহাৰ দিব নালাগে এইটো আমি মিলাই দিম তাতে তোমালোকে এতিয়া গুচি যোৱা বুলি ক'লে তেতিয়া ক'লে ছাৰ আমাকতো এনেকৈ পঠিয়াই দিয়া নহ'ব আমাকতো এনেকুৱা ব্যৱহাৰ আজিয়ে নহয় বাৰে বাৰে এনেকৈ ব্যৱহাৰ কৰি আছে গতিকে আপোনালোকে ভাল ধৰণে কিবা এটা চালি যাই আমাক কিবা এটা কৰি দিয়ক তেতিয়া আমাৰ গাঁৱৰ ভিডিপি আৰু কিবা গাঁওবুঢ়ালে আমাৰ মাইকী মানুহখিনিয়ে ক'লে বোলে তেখেতলোকক মাতি কিনে আপোনালোকে কিবা এটা পৰামৰ্শ কৰি দিয়ক তেতিয়া ক'লে নালাগে কাইলৈ আমি কিবা কৰি দিম আৰু ভিডিপি প্ৰেচিডেণ্ট ছেক্ৰেটৰী আৰু গাঁওবুঢ়া গৈ কিনে সিহঁতৰ গাঁওবুঢ়াৰ লগত তোমালোকে গাঁৱতে মিলাই ল'বা বুলি ক'লে সেইমতে আমাৰ মানুহখিনি আজি মানে গাঁৱত গোটাই কিনে আমাকো মাতিলে ভিডিপি মোক প্ৰেচিডেণ্ট মাতিছে ছেক্ৰেটৰী মাতিছে আৰু গাঁৱৰ জ্ঞাতি বৰবিধক মাতিলে কৈছে কি যে কাইলৈ সিহঁতৰ চাকৰি অফিচাৰ আমাৰ চাকৰি অফিচাৰ আৰু সিহঁতৰ মেষ্টাৰ আৰু আমাৰ মেষ্টাৰ যাব বুলি কৈছে গৈ কাইলৈ যোনডোখৰ জেগাত ধৰি এতিয়া আমাৰ সংগ্ৰাম হৈ আছে সেইডোখৰ জেগাত গৈ আলোচনা কৰিম বুলি কৈছে যদি কৈছোঁ তেতিয়া যদি আপোনালোকৰ দুয়োপক্ষ মানুহ যায় আলোচনা সংগ্ৰাম হোৱা ঠাইডোখৰত যাব তেতিয়া যদি সিহঁতেও যদি নেমানে আমি যদিও নেমানো তেতিয়াতো আমাৰ পৰিস্থিতিটো ভয়ংকৰ ৰূপ ল'ব তেতিয়ালৈকে আপোনালোকে আমাক স্থায়ী সমাধান দিব পাৰিব নোৱাৰিব তেতিয়া কথা যে আমি সেয়াত গৈ আলোচনা কৰিম গৈ আলোচনা কৰিলে অকল নহ'ব আমাক স্থায়ী সমাধান এটা লাগে আমি ন্যায় লাগে শান্তি লাগে আমি সদায় সিহঁতৰ লগত হাই কাজিয়া লাগি থাকিব আমি নিবিচাৰোঁ দুয়ো ৰাজ্যৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে সংঘাত চিলাপথাৰৰ পৰা বিকাশ শইকীয়াৰ প্ৰতিবেদন নতুন সময়